জুবিন দাই যাক লৈ গৌৰৱ কৰিছিল কিন্তু সি ওচৰত থাকিও জুবিন দাক ৰক্ষা কৰিব নোৱাৰিলে। হয় বন্ধু বান্ধৱীসকল, জুবিন দাই সদায় সাক্ষাৎকাৰত কৈ আহিছে যে সন্দীপন গাৰ্গ মোৰ ভাইটি হয়, তাক মই বহুত ভাল পাওঁ। হয় বন্ধু বান্ধৱীসকল, জুবিন দাই কোৱাৰ দৰে তেখেতে জানো মানে জুবিন দাক নিজৰ ককাইদেউ বুলি। হয় বন্ধু বান্ধৱীসকল, যদি মানিছিলে তেনেহ'লে জুবিন দাক কিয় সেই সময়ত ৰক্ষা কৰিব নোৱাৰিলে? জুবিন দাই কিয় পানীৰ পৰা উঠাই নানিলে? কিয় তাত ৰৈ চাই থাকিল? হয় বন্ধু বান্ধৱীসকল, নিজৰ আপোন মানুহ যেতিয়া পানীত ডুবি থাকে তেতিয়া হয়তো অন্তৰেও ক'ব, নিজ চকুৱেও দেখিছে, কিয় নবচালে তেখেতক? জুবিন দাই জীয়াই থাকোঁতে সন্দীপন গাৰ্গৰ বিষয়ে কি কৈছিল ন? ভাইটিটোৱে ডিএছপি এডিশ্যনেল এছপি, তাৰ নাম সন্দীপন গাৰ্গ। সন্দীপন গাৰ্গ ডাঙৰীয়া, আপুনি এই ভিডিঅ'টো যদি চাইছে, আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ। আপুনি এই ভিডিঅ'টোৰ মাজত এটা সৰু ক্লিপ নিশ্চয় শুনিলে। তাত জুবিন দাই আপোনাক কিমান ভাল পায় তাৰ অকণমান সেই ভিডিঅ'টো চাওঁতে আপুনি নিশ্চয় বুজি পাইছে। কিন্তু আপুনি জুবিন দাক সিমানকণ ভাল পাইছিলনে? যদি পাইছিল, আপুনি কিয় জুবিন দাক তেনেকুৱা এটা ঠাইত গৈ পিনে মৃত্যুৰ মুখলৈ ঠেলি দিলে? আপুনি লগত আছিল, কিয় ৰক্ষা কৰিব নোৱাৰিলে? লগত থকা মেনেজাৰ লগৰ বাদ্যযন্ত্ৰীৰ কথা একো নকওঁ, কাৰণ ককাই ভাইৰ মাজৰ পাৰ্থক্য বেলেগ পৃথক হয়। আপুনি কিয় ৰক্ষা কৰিব নোৱাৰিলে? বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে আছিল। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ